हेलो बंधु बान्धवी सकल पुनर्बार आपनालोকক स्वागतम जनाइছো। অসমৰ মহিলাসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। আপুনি যদি এই ফৰ্মখন ফিল আপ কৰি জমা দিয়ে তেতিয়াহ'লে আপোনাক এককালীন আপোনাক 25000 টকা সাহায্য দিয়া হ'ব আৰু আপোনাৰ এটো একাউণ্টত আপোনাৰ 300 টকাকৈ প্ৰতি মাহে পোনপটীয়া আপোনাৰ একাউণ্ট জমা হ'ব আৰু এটা ইন্দ্ৰামিনী সাৰ্বজনীন আঁচনি হয়, পেনশন আঁচনি। আপুনি এই আঁচনিৰ জৰিয়তে টকাখিনি লাভ কৰিব আৰু এই ফৰ্মটো কৰ পৰা ডাউনলোড কৰিব আৰু কেনেকৈ কৰিব ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু আপুনি কেনেকৈ ফিল আপ কৰিব ইয়াত আপোনাৰ লিখা আছে চাব পাৰে। প্ৰাপ্তি স্বীকাৰোক্তি ইন্দিৰা সাৰ্বজনীন যোজনা আপুনি এটা স্বীকাৰ দিব লাগিব। ইয়াত নাম, তাৰপিছত আপোনাৰ হাজবেণ্ডৰ নাম, গাঁও, পঞ্চায়ত, উন্নয়ন খণ্ড, জিলা আদি লিখি দিব লাগিব। তাৰপিছত আহিল আপোনাৰ আবেদনকাৰীৰ গ্ৰহণকাৰীৰ স্বাক্ষৰ লাগিব আৰু এই পত্ৰখন আপুনি ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আপুনি চাব পাৰে। আবেদনকাৰীৰ নাম, তাৰপিছত আবেদনকাৰীৰ স্বামীৰ নাম, তাৰপিছত আবেদনকাৰীৰ জন্ম তাৰিখ, বয়স কিমান, জন্ম আপুনি ফৰ্মখন উলিয়াই আপুনি ফিল আপ কৰিব। তাৰপিছত কেটাগৰী অনুসূচিত জনজাতি বা অনুসূচিত জাতি, অন্যান্য পিছপৰা জাতি। তাৰপিছত ঠিকানা আপোনাৰ এড্ৰেছটো আপুনি ইয়াত আপুনি লিখিব লাগিব। জিলা, উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত, তাৰপিছত ভিলেজ, ৱাৰ্ড নাম্বাৰ। তাৰপিছত আপোনাৰ বেংকৰ বিৱৰণী দিব লাগিব, যিটো বেংকত আপুনি টকাখিনি ল'ব। বেংকৰ নাম, বেংক শাখাৰ নাম, তাৰপিছত IFSC কোড, একাউণ্ট নাম্বাৰ, তাৰপিছত আবেদনকাৰীৰ পাছবুকত থকা নাম আদি লিখি দিব লাগিব। তাৰপিছত পৰিচয় পত্ৰ নাই কমেও এটা লাগিব, পান কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড, যিকোনো আপোনাৰ এটা হ'লেও হ'ব। ড্ৰাইভিং লাইসেন্সও আছে, MG আনৰেগাৰ, জব কাৰ্ডৰ যিকোনো এটা হ'লে হ'ব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ দিব লাগিব আৰু মোৰ দ্বাৰা দাখিল কৰা সকলো তথ্য সত্য মই এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰোঁ আৰু আপোনাৰ ইয়াত স্বাক্ষৰ দি দিব আৰু আঙুলি ছাপ দি দিব। দিয়াৰ পিছত আপুনি আৰ্থিকভাৱে সাহায্য কৰিব পৰা সন্তান আপোনাৰ নিজৰ আছে তেনেহ'লে আপোনালৈ দুৰ্বল আৰু সহায়িত বিধৱা মহিলাসকলক পৰিত্যাগ কৰক। আপুনি কিছুমানে আছে যে স্বামী থকা অৱস্থা বা সচ্ছল মানুহে আবেদন কৰি আছিল, কিন্তু সেই মানুহক ইয়াৰ পৰা উঠাই ল'ব কৈছে। তাৰপিছত আছিল উপযুক্ত প্ৰমাণপত্ৰ, প্ৰতিগৰাকীৰ নিজৰ স্বামীৰ স্বৰ্গীয় হোৱাৰ পিছত দ্বিতীয় বিবাহ বহিব নালাগিব, এইখিনি শৰ্ত আপোনাৰ লাগিব আৰু প্ৰথমগৰাকীয়ে চৰকাৰৰ পৰা কেন্দ্ৰীয় অধীনত বা আঁচনিৰ পেঞ্চনভোগী হ'ব নালাগিব আৰু প্ৰাৰ্থীগৰাকী যিকোনো জীৱিকা উৎসৰ পৰা আয়কৰ পৰিশোধ কৰাৰ হ'ব নালাগিব। প্ৰয়াত চৰকাৰী কৰ্মচাৰী আৰু প্ৰাৰ্থীগৰাকী চৰকাৰী বিধি অনুযায়ী দৰমহা পোৱা হ'ব নালাগিব। এইখিনি আপুনি চৰ্ত পূৰণ হ'লে আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু এইটো আপোনাৰ এই ফৰ্মখন কৰ পৰা ডাউনলোড কৰিব এইখিনি আপোনালোকক দেখুৱাই দিছোঁ আৰু সকলোৰে সৈতে মিলি আপুনি এই বিকাশ হোৱাৰ কাৰণে আপোনাৰ ইয়াক দিয়া হৈছে ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে আপোনাক 25000 টকা দিয়া হ'ব আৰু এই ফৰ্মৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা ডাইৰেক্ট আপুনি ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো আৰু এই ফৰ্মখন ক'ত জমা দিব, আপুনি ফৰ্মখন ফিল আপ কৰি আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, তাৰপিছত বেংক একাউণ্ট লৈ আপুনি পঞ্চায়ত উন্নয়ন গ্ৰাম বিভাগত আপুনি জমা দিলে আপোনাৰ ডাইৰেক্ট একাউণ্টত 25000 টকা সোমাব আৰু মাহে মাহে 300 টকাকৈ সোমাব। এনেকৈ আপুনি ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চনৰ কাৰণে আবেদন কৰিব পাৰে, যিসকলে এলিজিবল কেণ্ডিডেট আছে, মহিলা আছে সেইসকলে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।